মানৱ শৰীৰৰ গঠন বহুত জটিল, য'ত প্ৰতি ঘণ্টা, প্ৰতি মিনিট, প্ৰতি ছেকেণ্ড, প্ৰতি পলে সংঘটিত হৈ থাকে বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ লগতে চুলি সৰা, পকিবলৈ আৰম্ভ কৰা, পুৰণি কোষৰ মৃত্যু ঘটি নতুন কোষ উৎপন্ন হোৱা, মাচলছ গেইন অৰ্থাৎ মাংসপেশীৰ বৃদ্ধি আদিকে ধৰি বিভিন্ন ধৰণৰ শাৰীৰিক পৰিৱৰ্তন। সঁচাকৈ আশ্চৰ্যজনক এই মানৱ শৰীৰ। আৰু এনে কিছুমান ইণ্টাৰেষ্টিং তথা আশ্চৰ্যজনক ফেক্টছ লৈয়ে আজিৰ এই ভিডিঅ'। হাঁচিওৱাটো আমাৰ শৰীৰৰ স্বাভাৱিক প্ৰক্ৰিয়া, কিন্তু আপুনি জানেনে যে আপুনি কেতিয়াও চকু মেলি হাঁচিয়াব নোৱাৰে। মানৱ ব্ৰেইন, যি প্ৰতি সময়তে এক্টিভ হৈ থাকে। দৈনন্দিন কৰ্মব্যস্ততাৰ বাবে যেতিয়া আমি সাৰে থাকোঁ, তেতিয়া আমাৰ মগজুৱে 25 ৱাট পৰ্যন্ত বিজুলী জেনেৰেট কৰে, যি 25 ৱাট বিজুলী বৈদ্যুতিক বাল্ব এটা জ্বলাবলৈ যথেষ্ট। হাৰ্ট, যাৰ স্পন্দন বন্ধ হোৱা মানেই মানুহ এজনক মৃত ঘোষণা কৰা হয়। কিন্তু আপুনি জানেনে যে হাঁচিওৱাৰ সময়ত আপোনাৰ হাৰ্টৰ স্পন্দন বন্ধ হৈ যায়। এইবাৰ আহোঁ ইণ্টাৰেষ্টিং ফেক্টছটোৰ মাজলৈ। সোণ এবিধ অতি মূল্যৱান ধাতু, যিটো সকলোৱে জ্ঞাত। এই কথা মই কোৱাৰ প্ৰয়োজন নাই। কিন্তু আপুনি জানি আচৰিত হ'ব যে মানুহৰ শৰীৰত অন্য ধাতু আৰু খনিজ পদাৰ্থৰ লগতে সোণো পোৱা যায়। এতিয়া হয়তো আপোনাৰ মনলৈ এটা কথাই আহিছে যে আমাৰ শৰীৰতেই যদি সোণ পোৱা যায়, তেনেহ'লে ইয়াকচোন আমি অস্ত্ৰোপচাৰৰ জৰিয়তে উলিয়াই ল'ব পাৰোঁ। যদি এনেদৰে ভাবিছে, তেনেহ'লে ভুল ভাবিছে, কিয়নো মানৱ শৰীৰত থকা গ'ল্ড অৰ্থাৎ সোণৰ পৰিমাণ তেনেই নগণ্য। এজন 70 কিলোগ্ৰাম মানুহৰ শৰীৰত মাত্ৰ 0.2 মিলিগ্ৰামহে গ'ল্ড পোৱা যায়, অৰ্থাৎ 70 কিলোগ্ৰাম ওজনৰ 40,000 মানুহৰ শৰীৰৰ পৰা মাত্ৰ 8 গ্ৰামহে সোণ পোৱা যাব। এই ফেক্টছটো কেনে লাগিল? এই ইণ্টাৰেষ্টিং ফেক্টছটোৰ বাবে এটা লাইকটো নিশ্চয় পাব লাগে। ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টি বটনটো প্ৰেছ কৰি দিব, কিয়নো আমি বিচাৰোঁ আমাৰ ভিডিঅ'সমূহ যাতে আপুনি VIP মেম্বাৰশ্বিপ হিচাপে সকলোতকৈ আগতীয়াকৈ চাবলৈ পায়। ধন্যবাদ। জয় আই অসম।